আজি তই যে ছাৰক ফচাই ল'লি আৰু ন ভালেই দে তাহাঁতৰ জৰিটো ভাল মিলিছে মই যে সঁচাকৈ ভবাই নাছিলোঁ ছাৰে যে তোক ভাল পায় যি হওক ছাৰৰ লগতে সুখত থাকিব পাৰিবি আমাক সেই বুলি পাহৰি নাযাবি দেই এতিয়াতো আমাৰ পঢ়াও কমপ্লিট হ'ল তাহাঁতৰ ঘৰলৈ যাম দেই গৈ থাকিম তইতো আমাক কোৱাই নাছিলি ছাৰে যে তোক ভাল পায় আৰু তই ছাৰক ভাল পাৱ বুলি এতিয়া বিয়া হ'বলৈ হৈছে কাৰণেহে গম পাইছোঁ যি হওক ছাৰ কিন্তু বহুত ভাল দেই আৰু তইতো বহুত লাগি ছাৰক পাইছোঁ তহঁতে মোক লাজ নিদিবিচোন এতিয়া মোৰ যে লাজেই লাগি গৈছে কোৱা নাছিলে আৰু কি বুলিনো ক'ম এতিয়াতো ক'বই লাগিব ন বিয়া হ'বলৈ লৈছে মইতো ছাৰক বহুত ভাল পাওঁ হ'ব আমাৰ ঘৰলৈ যাবি দেই আৰু মোৰ যে আজি সঁচাকৈ বহুত ফূৰ্তি লাগিছে চবেই বিয়াৰ দিনাখন কান্দি থাকে মোৰ হাঁহিয়ে উঠিছে শেৱালি তই ৰিচেপশ্যনৰ দিনাখন কি পিন্ধিবি লেহেংগা পিন্ধিবি নে ৰেড কালাৰ লেহেংগা পিন্ধিবি ধুনীয়া লাগিব এনেও তই ব্ৰাইড হয় ময়ো লেহেংগা পিন্ধি যাম ছাৰহঁতৰ ঘৰলৈ এদিনহে গৈ পাইছোঁ এতিয়া গৈ থাকিব পাৰিম আৰু মানুহটোক লগ কৰিবলৈ যোৱাৰ বাহানাৰে গৈ থাকিব পাৰিম ন ঐ ব'ল ব'ল আমি বাহিৰলৈ যাওঁ মানুহবোৰ আহিছে চাগৈ আৰু অলপ সময়ৰ পিছত আকৌ তোৰ চেঞ্জ কৰিব হ'বই নহয় মা মোক ভাল দেখিছানে তুমি আজিৰ পৰা তোমাৰ বোৱাৰী পাই যাবা আৰু প্ৰাণজিৎ মইতো তোমাক এনেও ভাল দেখোঁ এতিয়া শেৱালিয়েহে গম পাব তোমাক আচলতে কেনেকুৱা লাগিছে যি হওক মইতো বহুত বেছি সুখী হৈছোঁ তোমাৰ পাপায়ো ভাল পাইছে শেৱালিৰ দৰে ভাল ছোৱালী এজনী আমাৰ ঘৰৰ বোৱাৰী হ'ব প্ৰাণজিৎ তোমাক তাই সঁচাকৈয়ে বহুত ভাল পায় তুমি যে তাইক বিয়া কৰোৱাৰ সিদ্ধান্তটো ল'লা সঁচাই মোৰ খুব ভাল লাগিছে এতিয়া আৰু চিন্তা নাই তাই তোমাক সদায় সুখত ৰাখিব এতিয়া যাব লাগে নহয় সময় হৈছে আৰু মা মইতো গমেই নাপালোঁ মই কেতিয়া শেৱালিক ভাল পাই পেলালোঁ কিন্তু তাইক বিয়া কৰাম বুলি মই সঁচাকৈয়ে ভবা নাছিলোঁ কিন্তু চোৱাচোন ভগৱানে আমাক মিলাই দিলে এতিয়া আৰু ভালেই লাগিছে মনটো মা আজি তোমাকো বহুত ধুনীয়া লাগিছে আৰু শেৱালি তোমাৰ কথা কি কৈছিল জানানে তোমাক তাই বহুত ধুনীয়া দেখে তাই সেইদিনা কৈছিল তোমাৰ কথা এক্সকিউজ মি আপুনি লগ কৰিবলৈ আহিছিলে নেকি মোক কওকচোন শেৱালি ৰাইট হয় মই তোমাকে লগ কৰিবলৈ আহিছোঁ কংগ্ৰেচুলেশ্যন আজি তোমাৰ বিয়া তোমাক সঁচাকৈ বহুত মৰম লাগিছে মইতো তোমাক আগতে কেতিয়াও লগ পোৱা নাই আজি প্ৰথম লগ পাইছোঁ ভালেই লাগিছে লগ পাই তুমি মোক চিনি পাইছানে নাই পোৱা চাগে ন মই ৰশ্মি শৰ্মা ৰশ্মি মানে শেৱালি তোমাৰ যে প্ৰাণজিতৰ লগত বিয়া হ'বলৈ লৈছে মোৰ খুব ভাল লাগিছে তুমি মোৰ কথা জানা হয়তো প্ৰাণজিতে আগতে মোক ভাল পাইছে আৰু মই আন কাৰোবাক ভাল পাওঁ সেইকাৰণে আমাৰ মাজত এতিয়া একো নাই মই তোমাক আচলতে কথা এটা ক'বলৈহে আহিছিলোঁ মোৰ খুবেই ভাল লাগিছে প্ৰাণজিতে তোমাক বিয়া কৰাইছে আৰু সঁচা কথা ক'বলৈ গ'লে তোমাৰ লগত প্ৰাণজিত সদায় সুখী হ'ব কাৰণ তুমি প্ৰাণজিতক বহুত ভাল পোৱা আৰু মইতো তাকেই বিচাৰিছিলোঁ যাতে তাৰ জীৱনলৈ এনেকুৱা এজনী ছোৱালী আহক যিজনী ছোৱালী তাক বহুত বেছি ভাল পায় থেংক ইউ শেৱালি মই সঁচাকৈ হেপী হৈছোঁ মই যেতিয়া প্ৰাণজিতক ভাল নাপাওঁ বুলি কৈছিলোঁ তাৰ সঁচাকৈ মনটো বেয়া লাগিছে আৰু এতিয়া তাৰ মুখত হাঁহি দেখি মোৰ নিজৰে ভাল লাগিছে সদায় সুখী হোৱা আৰু প্ৰাণজিত সঁচাকৈ বহুত ভাল তোমাকো সুখত ৰাখিব আৰু মোক ভুল নুবুজিবা প্লিজ মই হঠাতে তোমাক লগ কৰিবলৈ আহিলোঁ মই তোমাক থেংক ইউ ক'বলৈ বিচাৰিছোঁ তোমাৰ কাৰণে মই প্ৰাণজিত ছাৰক পাইছোঁ যি হওক আপুনি ইয়ালৈ আহিল মোৰ যে বহুত ভাল লাগে আপোনাকো মই লগ পোৱা নাছিলোঁ সঁচাকৈ তুমি বহুত মৰম লগা বাট প্লিজ বেয়া নাপাবা মই এতিয়া ৰৈ থাকিব নোৱাৰিম একচুৱেলি মই এফালে যাবলৈ আছে
নহ'লেতো মই তোমাৰ বিয়া এটেণ্ড নকৰাকৈ নাথাকোঁ। প্লিজ বেয়া নাপাবা। মই তোমালোকৰ ৰিচেপশ্যনৰ দিনা যাম, অ'কে? তোমালোকৰ ৰিচেপশ্যনলৈ মই এনেই ইনভাইটেড আছোঁ, গতিকে মই যাম। ঠিক আছে, মই গৈ থাকোঁ। এণ্ড বাই দ্য ৱে, কংগ্ৰেচুলেশ্যন এগেইন। বাই। দেখিছানে তাই? শেৱালি, তুমি আহিয়ে মোক সোমোৱাইছা। তেতিয়াহ'লেতো মই সদায় হাঁহি থাকিব লাগিব তোমাৰ লগত থাকিলে। শেৱালি, তুমিও বহুত ধুনীয়া, বহুত মৰম লগা। মইতো বহুত সুখী হৈছোঁ। তোমাক মই মোৰ বোৱাৰীৰ ৰূপত পাইছোঁ। আজিৰ পৰা এইখনেই তোমাৰ আচল ঘৰ। আজিৰ পৰা এই ঘৰখনৰ দায়িত্ব মই তোমাৰ হাতত দিছোঁ। শেৱালি, তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। তুমি এই ঘৰখনত সদায় ভালকৈ ৰাখিবা আৰু প্ৰাণজিতৰ লগ কেতিয়াও নেৰিবা। চোৱা, কাজিয়া সকলোৰে মাজতেই হয়, নিশ্চয় তোমালোকৰ মাজতো হ'ব, কিন্তু ইজনে সিজনক কেতিয়াও এৰি নিদিবা, বুজিলানে? শেৱালি, মই এতিয়াও তোমাৰ চাহ হৈ থকা নাই দেই। এতিয়া আমাৰ বিয়া হ'ল। এতিয়া আৰু চাহ বুলি মাতিলে নহ'ব নহয়। যি হওক শেৱালি, তুমি যে মোক সোমোৱাই মাৰিবা দেই। ব'লা ব'লা, ভিতৰলৈ ব'লা। এতিয়া আৰু দুৱাৰ মুখতে ৰৈ থাকিলে নহ'ব নহয়।